Karon non nili gitu ke Daldali Rizab di Sapura Longlo kedamtang dak penangan ni aprang dak Nagaland pen Karbi Anglong Arlo nang Lutsi Longli nang ciraya phan tuwa nang selam po alam penangan social media long dami hurisa alam dolo la soteng si birta chala long taklang lo la soteng pini puthot nilitum adi manang hungri tu si nilitum tame dak nang lang lo la sinon dak inut bahini akote tumdo alang litum pen arju sinang alang litum kupisi ningjai malaso aputhak athema pini pina balam kali lage penang ajir dinglo la so border alam la Karbi Anglong la pen Nagaland hoy along li naga tu nang kepet alam la sinon ni tulong do AJYCP Karbi Anglong district amaifu jitu fukon alang li pen le lam the si chini china jitu fukon do apni ei bisapur jitu Daldali rizabor bikhoy apni ki koy tan Nasok আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাৰ্বি আংলঙৰ আৰু নাগালেণ্ডৰ সীমা সমস্যা ক্ষেত্ৰত বহু বছৰৰ পৰা আমি মাত মাতি আহিছোঁ আৰু এই সমস্যাটো আমি স্থায়ীভাৱে সমাধান কৰিবৰ বাবে আমি চৰকাৰক বহুবাৰ দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আমাৰ এতিয়া দাবীসমূহ হৈছে কি এতিয়া দলদলিৰ যি এলেকাটোত যে নগা কিছুমান দুৰ্বৃত্তই ষড়যন্ত্ৰমূলকভাৱে যি এটা পথ নিৰ্মাণ কৰাৰ যি ৰাস্তা নিৰ্মাণ কৰাৰ কৌশলেৰে তেওঁলোকে যি এটা মাটি দখলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাত আমি কিন্তু তেওঁলোকক কিন্তু দুৰ্বৃত্ত কিন্তু ধিক্কাৰ দিছোঁ আৰু আমি এনেকুৱা অসম তথা কাৰ্বি আংলঙৰ মাটি দখল কৰা আমি কেতিয়াও সহ্য নকৰিম কাৰণ অসম আৰু নাগালেণ্ড ৰাজ্য তেওঁলোকে নগা ৰাজ্য এখন গঠন হ'ল 1961 চনত তেওঁলোকে নগা ৰাজ্য পালে পোৱাৰ পিছত সীমা সমস্যাৰ তেওঁলোকে নিজস্বভাৱে এখন সুকীয়া ৰাজ্য গঠন হোৱাৰ পিছতো অসমৰ তথা কাৰ্বি আংলঙৰ মাটি তেওঁলোকে কিয় বাৰে বাৰে দখল কৰিবলৈ আহিছে আৰু এই দখল কৰাৰ আঁৰত যে তেওঁলোকৰ যে নাগালেণ্ডৰ যে এটা বৃহৎ ৰাজনৈতিক দল তথা ৰাজনৈতিক শক্তি যে জড়িত আছে আমাৰ কিন্তু সন্দেহ উপজিছে আৰু ইয়াত অসমৰ তথা কাৰ্বি আংলঙৰ এই মাটি দখল কৰাৰ ক্ষেত্ৰত কাৰ্বি আংলঙত আজি কেইবাবছৰো আগতেই গুলিয়াগুলি অৱস্থা হোৱাৰ পিছত এজন মেজিষ্ট্ৰেটৰ হত্যা হৈছে সেইকাৰণে আমি কৈছোঁ যে কাৰ্বি আংলঙত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহলে আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি দাবী জনাইছোঁ তেখেতে অনতি পলমে এই সমস্যা সমাধান কৰিবলৈ আমি দাবী জনাইছোঁ কাৰণ এই সমস্যা নহ'লে এইদৰে থাকি যাব আৰু তাত বসবাস কৰা খিলঞ্জীয়া মানুহে হয়তো এদিন এই সংঘাতত তেওঁলোকে মৃত্যুবৰণ হ'বলগীয়া হ'ব বুলি আমাৰ সন্দেহ উপজিছে সেইকাৰণে তৎকালীনভাৱে এই সমস্যা সীমা সমস্যা সমাধান কৰিব লাগে আৰু সৰ্বানন্দ সোণোৱালক আমি দাবী জনাইছোঁ যে কেন্দ্ৰীয় চৰকাৰ অসম নাগালেণ্ড চৰকাৰ আৰু অসম চৰকাৰ আৰু কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদে যৌথভাৱে বহি পেলাই তেওঁলোকে এখন সভা গঠন কৰক মিটিং কৰি পেলাই এই সমস্যা কিন্তু দীৰ্ঘদিনীয়া স্থায়ী দাবী সমস্যা সমাধান কৰিবলৈ আমি দাবী জনাইছোঁ নহ'লে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে কাৰ্বি আংলঙৰ যিমান জাতীয় দল সংগঠন আছে আমি একজোট হৈ পেলাই নগাৰ বিৰুদ্ধে কিন্তু যি অসমৰ মাটি দখল কৰা যি তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে তেওঁলোকৰ বাবে কিন্তু আমি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম কিন্তু সেইবাবে আমি চৰকাৰক পুনৰবাৰ আমি দাবী জনাইছোঁ যে তেওঁলোকে শীঘ্ৰে এই মাটি সীমা সমস্যা সমাধান কৰিবলৈ দাবী জনাইছোঁ আৰু অনতি পলমে যদি এই সমস্যাসমূহ দাবীসমূহ যদি আমাৰ মূল বিষয়বস্তুসমূহ যদি তেওঁলোকে সমাধান নকৰে তেতিয়াহ'লে আমি কিন্তু নাগালেণ্ড ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আমি কিন্তু জংকী আন্দোলন ল'বলৈ বাধ্য হ'ম